We're ready for Rotang Pass. আমি এতিয়া Rotang Passলৈ যাম। দূৰৰ পৰাই বৰফাবৃত পাহাৰ আৰু এনেকুৱা ধৰণৰ হিমাবৃত হিমাচল প্ৰদেশত আমি এনজয় কৰিবলৈ আহক। এতিয়া লগ পাম Rotang Passৰ বিভিন্ন একা বেকা ৰাস্তাৰ মাজেৰে। দোকমোকালিতে সাজু হৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ লেহ মানালী হাইৱেৰ দিশে। আমাৰ গন্তব্যস্থান সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩,৯৭৮ মিটাৰ উচ্চতাত থকা ৰহতাং পাছ। আমাৰ যাত্ৰা আৰম্ভ হৈছিল বীজ নদীৰ পাৰে পাৰে। শিলৰ সৈতে খেলি খেলি তীব্ৰ বেগেৰে বৈ গৈ আছিল খৰস্ৰোতা স্ৰোতস্বিনী। আৰু আমাৰ চকুত উদ্ভাসিত হৈ উঠিছিল হিমালয়ৰ বৰফে আৱৰা শুকুলা শুকুলা শৃংগ। মুঠতে এক হৃদয় জোৰোৱা নয়নাভিৰাম দৃশ্য। বিনন্দীয়া প্ৰকৃতিৰ ৰসাস্বাদন কৰি কৰি আমাৰ যাত্ৰা চলি থাকিল। অকোৱা পকোৱা পথেৰে লাহে লাহে আমি অধিকৰ পৰা অধিক উচ্চতাত উঠিবলৈ আৰম্ভ কৰিছিলোঁ আৰু অনুভৱ কৰিছিলোঁ ক্ৰমান্বয়ে বাঢ়ি অহা শীতৰ আলিংগন। আপোনালোকে উপভোগ কৰক আৰু অনুভৱ কৰক অপৰূপ সৌন্দৰ্যৰ সেই মায়াজাল। পথৰ দুয়োকাষে থকা সেই পকা পকা আপেলৰ গছবোৰে সেই পাহাৰীয়া পথটোৰ ভয়াৱহতা আমাক অনুভৱ কৰিবই দিয়া নাছিল। আমি মাথো প্ৰকৃতিৰ অপৰূপ বিনন্দীয়া সৌন্দৰ্যত বিলীন হৈ পৰিছিলোঁ। আমি সেই ঠাইবোৰেৰেই গতি কৰি আছিলোঁ যিবিলাক ঠাইত টিউবলাইট, ক্ৰিছ, য়ে জাৱানী হে দিৱানী আদিৰ লেখীয়া বিভিন্ন ছুপাৰহিট হিন্দী চিনেমাৰ শ্বুটিং কৰা হৈছিল। আমাৰ যাত্ৰা যিমানেই আগবাঢ়ি গৈছিল সিমানেই আমি প্ৰকৃতিৰ বিনন্দীয়া সভাৰ মাজত সোমাই পৰিছিলোঁ। এটা পাহাৰীয়া ৰাস্তা, দুয়োকাষে পাহাৰীয়া সৰল গছ আৰু শীতৰ সুকীয়া আমেজ লৈ আমাৰ যাত্ৰা চলি আছিল আমাৰ গন্তব্যস্থান ৰহতাং পাছ। ইমান দিনে আমি হিন্দী চিনেমাত দেখি অহা সেই অপৰূপ সৌন্দৰ্যময় পথৰ মাজেৰে গতি কৰিব পাই নিজকে ধন্য মানিছিলোঁ আৰু প্ৰকৃতিৰ এই বিনন্দীয়া সভাত নিজকে বিলীন কৰি দিছিলোঁ।
এনেদৰে যাত্ৰা কৰি কৰি আমি লাহে লাহে অধিক উচ্চতাত উপনীত হৈছিলোঁ আৰু গছ গছনিৰ সংখ্যা কমি আহিছিল। অধিক উচ্চতাত অক্সিজেনৰ পৰিমাণ কম থকা বাবে লাহে লাহে আমাৰ ভাগৰো লাগি আহিছিল আৰু উশাহ নিশাহত অকণমান কষ্ট হ'বলৈ ধৰিছিল। কিন্তু চাৰিওদিশে থকা সেই অপৰূপ বৰফৰ সৌন্দৰ্যই আমাক সকলো ভাগৰ পাহৰাই দিছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে আমাৰ যাত্ৰা বিপদসংকুল হৈ পৰিছিল। অতি ঠেক পথেৰে আমি গতি কৰিছিলোঁ। সন্মুখত প্ৰকৃতিৰ স্বৰ্গীয় অনুভৱে আমাক হাত বাউল দি মাতিছিল তাৰ সভাত বিলীন হ'বলৈ। অপেক্ষা কৰক দ্বিতীয় খণ্ডলৈ।